Chinmoyee blogger অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে ভাল। বৰ্তমান মোৰো ভালে। আজি মই আপোনালোকক এটা অসমীয়া গহনাৰ সেট বনাই দেখুৱাম। আপোনালোকে কেনেকৈ ঘৰতে এটা অসমীয়া গহনা সেট বনাই পিন্ধিব পাৰিব হেতু আজি মই আপোনালোকক দেখুৱাম। এইটো এটা মই নিজে বনাই পিন্ধিছো। এইটো বনোৱা ভিডিও মই আপোনালোকলৈ আগবঢ়াইছিলো। যদি নাই চোৱা তেতিয়াহলে ভিডিওটো এবাৰ চাব আৰু মোক মানে এগৰাকীয়ে বনাবলৈ কৈছে অসমীয়া গহনা সেট সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে। সেই কাৰণে মই বনাইছো আৰু কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব। কি বস্তু লাগিব হেতু মই আপোনালোকক কৈ যাম। আহকচোন তেতিয়াহলে ভিডিওটো ষ্টাৰ্ট কৰো। অসমীয়া গহনা বনাবৰ কাৰণে লাগিব মালডিট, ফেব্ৰিক কালাৰ, ষ্টোন, ফেব্ৰিক আউটলাইনাৰ, মণি আৰু ফেব্ৰিকল আঠা আৰু কাণফুলিৰ কাৰণে। এতিয়া মই মালডিটটো উলিয়াই লৈছো। এইটো টান অংশটো এইটো আৰু এটা হৈছে এইটো। এই দুইটা এতিয়া মিলাব লাগিব। এইটো এই দুটা ওলালে এই দুটা এতিয়া আমি ভালদৰে মিলাব লাগিব। এই দুটা এতিয়া মই ভালদৰে মিলাই লম। এনেদৰে মিক্স কৰি লম ভালদৰে। ইয়াতে মই পাউডাৰ দি লৈছো। আপোনালোকে যিকোনো পাউডাৰ ল'ব পাৰে। মোৰ বেবি পাউডাৰ আছিল কাৰণে বেবি পাউডাৰে ইউজ কৰিছো। তেতিয়া হাতত লাগি নধৰে। আপোনালোকে এনেদৰে ভালদৰে মিলাই ল'ব। ভালদৰে মঠি ল'ব। ইয়াত এনেদৰে টান হৈ থাকে। টানবোৰ একদম কোমল হৈ যাব লাগিব। আপোনালোকে ভালদৰে মিলাই ল'ব এনেদৰে। এতিয়া মই কাগজ কাটি লৈছো। এনেদৰে কাগজ কাটি লৈছো আৰু এই শেপৰ ওপৰত মই এনেদৰে লগাই দিম ভালদৰে মিলাই। এটা হৈছে কাণফুলিৰ কাৰণে। মই কাণফুলিযোৰ বেছি ডাঙৰ কৰা নাই। বহুতে ডাঙৰ নিপিন্ধে। সেইকাৰণে মই সৰুৱে কৰিছো। এইকেইযোৰ কাণফুলি হ'ব আৰু ইয়াত এনেদৰে লগাই দিম। এয়া মোৰ মিলাই হৈ গৈছে আৰু মই কাণফুলি দুযোৰৰ কাৰণে এনেদৰে দুটা লাডু থৈ দিছো আৰু মই এই কাগজখনৰ ওপৰত এতিয়া এই মালডিটটো লগাই দিম। ভালদৰে মিলাই ল'ম। এইটো শেপতে মই বনাইছো জাপি ষ্টাইলত। তাৰপিছত এইটো মই এনেদৰে ভালদৰে মিলাই দিম। এতিয়া কাগজখনৰ ওপৰে ধুনীয়াকৈ গোল কৰি বনাই ল'ম। এনেদৰে আপোনালোকে গোটেই কাগজখনতে এনেদৰে ধুনীয়াকৈ লগাই ল'ব। ধুনীয়াকৈ গোল কৰি হাতেৰে আঙুলিৰে টিপি আপোনালোকে মিলাই দিব।
এটা হুক লগাইছোঁ আৰু তলৰ ফালে এটা হুক লগাইছোঁ ওপৰ ফালে এইটো চেইনডালত থাকিব আৰু তলৰ ফালে এটা মই লটকন ওলমাই দিম তেতিয়া দেখিবলৈ বেছি ধুনীয়া লাগিব আৰু এনেদৰে ভালদৰে মিলাই ল'লোঁ এয়া মোৰ পেণ্ডেণ্টটো বনাই হৈ গ'ল লকেটটো বনাই হৈ গ'ল এয়া তাৰ পাছত এতিয়া মই ফুলিযোৰ বনাম এইযোৰ ফুলিযোৰ সৰুকৈ বনাইছোঁ এডাল এনেকৈ সুমুৱাই দিছোঁ আৰু ইয়াত এতিয়া এয়া মালটিটো লগাই ভালদৰে মিলাই দিম এয়া এনেদৰে মই মিলাই দিছোঁ এনেদৰে মিলাই আছোঁ এতিয়া মই ভালদৰে মিলাই ল'ব এতিয়া মই ফুলিযোৰটো এনেকুৱা হুক এটা লগাই দিছোঁ তলত এটা লটকন ওলমাই দিম এইটো মই তাৰেৰে বনাই লৈছোঁ আপোনালোকে যদি বনাই কিনিবলৈও পায় এনেকুৱা দোকানত কিনিও আনিব পাৰে কিনি আনিও আপোনালোকে লগাব পাৰে এইটো মই নিজেই তাৰেৰে বনাই লৈছোঁ আৰু তাৰ তলত এটা লটকন ওলমাই দিম তেতিয়া দেখিবলৈ বেছি ধুনীয়া লাগিব আৰু এডাল দি মই ভালদৰে মিলাই ল'ম এইযোৰ ফুলিযোৰত এতিয়া মই ভালদৰে মিলাই ল'ম এডাল লগাই এয়া মই মিলাই আছোঁ এতিয়া এনেদৰে এয়া মোৰ কমপ্লিট হৈ গ'ল এইটো লকেটটো আৰু এই দুপাত ফুলি দুপাত আৰু এইটো লকেটটো হৈ গৈছে এতিয়া মই ইয়াত শুকাবলৈ দিব লাগিব ৰ'দত শুকাবলৈ দিম তাৰ পাছত ৰং কৰিম এই দুটা মই বনাইছিলোঁ আগতে কালি বনাইছিলোঁ এইকেইটা ষ্টন লগাবলৈ আছে ষ্টন লগাই মই আপোনালোকক দেখুৱাম এইটো এটা মই বনাইছিলোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া মই অসমীয়া গহনা বনাই ৰ'দত শুকাবলৈ দিছোঁ এয়া লকেটটো আৰু ফুলি দিছোঁ লগতে আছে অকণমানি এটা লকেট বনাইছোঁ সেইটো আপোনালোকক বনোৱা নেদেখুৱালোঁ আৰু এতিয়া মই ভালদৰে শুকুৱাই ল'ম তাৰপাছত এইকেইটা শুকোৱাৰ পাছত এতিয়া মই ফেব্ৰিক কালাৰ গল্ডেনটো দি দিছোঁ ইয়াতে দুবাৰ তিনিবাৰমান ৰং কৰিম আৰু শুকাবলৈ দিৰে মই ৰং কৰি এতিয়া আকৌ শুকাবলৈ দিছোঁ ইয়াৰ পাছত মই আৰু এবাৰ ৰং কৰি দিম তেতিয়া ধুনীয়া কালাৰটো আহিব এতিয়া মই শুকাবলৈ দিছোঁ মই ইয়াতে ষ্টন লগাম ইয়াত ষ্টন ৰঙা নীলা ষ্টন আছে ইয়াতে মই ইয়াতে এতিয়া মই লকেটৰ ষ্টন লগাই আছোঁ ডাঙৰ ষ্টনকেইটা লগাই হ'ল এতিয়া মই সৰুকেইটা লগাইছোঁ গোটেইটো লগোৱা নেদেখুৱালোঁ আৰু বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো সেইকাৰণে অলপমানেই দেখুৱাইছোঁ এয়া মোৰ এতিয়া লকেটটোত ষ্টন লগাই কমপ্লিট হৈ গ'ল আৰু এতিয়া মই ফুলি দুপাতত লগাম এয়া ফুলিযোৰত লগাই আছোঁ ষ্টন এয়া মোৰ কাণফুলি দুযোৰত লগাই কমপ্লিট হ'ল ষ্টন এয়া চাওক এনেকুৱা হৈছে এয়া চাওক তাৰ পাছত মই এয়া লকেটটো আৰু চেইনডাল এনেদৰে লগাই ল'লোঁ এইযোৰ ফুলিযোৰ তলতো এনেদৰে লটকন এটা লগাই দিছোঁ আৰু লকেটটোৰ তলতো এটা লগাই দিছোঁ আৰু এনেদৰে মই চেইনডাল বনাই লৈছোঁ এডাল মণিডাল বনাই লৈছোঁ মণিডাল বনোৱা ভিডিঅ' আপোনালোকলৈ আগবঢ়োৱা নাই এইটো চাওক কমপ্লিট লুক এইটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ নতুন ভিডিঅ' আপডেট আপোনালোকে পাই থাকে আৰু যদি আপোনালোকে মই বনোৱা অসমীয়া গহনা ছেট পিন্ধিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব এনেকুৱা এটা গহনা 500 তলত আপোনালোকে পাই যাব 400 500 ডাঙৰ হ'লে 500 আৰু সৰু হ'লে 300 400 এনেকুৱাত পাব যদি আপোনালোকে পিন্ধিব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব মই বনাই দিম আপোনালোকক তেতিয়াহ'লে আজিলৈ সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম বাই বাই